নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি মই ভাবিছোঁ যে আজি ভাত সাঁজ মই নিৰামিষে বনাম। তাৰ কাৰণে ইয়াতে প্ৰথমতে মই ৰঙালাও আগৰ ভাজি বনাব লৈছোঁ। আৰু ৰঙালাও আগৰ ভাজি বনাবৰ কাৰণে ইয়াতে তেলখিনি দি ইয়াতে পিঁয়াজখিনি দিলোঁ, হালধি দিলোঁ আৰু লগতে অলপমান দাইল দি পেলাই ইয়াতে আলুখিনি দি দিছোঁ। আৰু লগতে ৰঙালাও আগখিনি দি পেলাই এতিয়া ইয়াতে অকণমান নিমখ দি দিছোঁ। দি পেলাই এইখিনি আকৌ এবাৰ অকণমান লৰাই দিছোঁ। আৰু এইফালে ইয়াতে মই ঢেকীয়া ভাজি বনাব লৈছোঁ। আৰু ইয়াতে আলুখিনি দি দিছোঁ, দি পেলাই আকৌ অকণমান নিমখ দি পেলাই এইখিনি আকৌ লৰাই দিছোঁ। আৰু এইফালে আমাৰ ভাজি বনাই হৈ গৈছে। আৰু ইয়াতে এয়া মই দিছোঁ ৰঙালাও আগৰ ভাজি, আৰু এয়া হৈছে ঢেকীয়া আৰু আলুৰ ভাজি। আৰু ইয়াতে এয়া মই বিটৰ চাটনি দিছোঁ। গতিকে আজি এয়াই আমাৰ নিৰামিষ থালি। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।